হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল হাফিজুৰ ব্লগছ। তো আজি যাব ওলাইছোঁ ফাইনেলি এখন তেল ডিপু চাবলৈ। এই হন্তলি বজাৰত নতুন তেল ডিপু বনাই আছে। তো যাম, কেতিয়া আৰম্ভ হ'ব আৰু কিমান দিন লাগিব তেল ডিপু বনাত, আৰু তেল কেতিয়া ল'ব পাৰিম সেইটো ডিপুৰ পৰা। তো এতিয়া যাই আছোঁ তাতে, তো বলক এতিয়া তাতে যাম। তো এতিয়া আমি যাই আছোঁ হন্তলি বজাৰত তেল ডিপু চাবলৈ। তো কেতিয়া আৰম্ভ হ'ব তেল ডিপুটো এইটো সুধিম তাক, আৰু এতিয়া যাম ডাইৰেক্ট। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া ৰাইট লৈ যাম, এইটো ৰাস্তাৰে ডাইৰেক্ট পকা ৰাস্তাৰে যাম। এইটো পকা ৰাস্তা হ'ব, ডাইৰেক্ট পকা ৰাস্তা। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. হে দোস্ত, তো আমি আহি চুনতুলি বজাৰ পালোঁ। এইটো হ'ল চুনতুলি বজাৰ। তো আজি মংগলবাৰ হয়, বহুত মানুহ আহিছে। এইটো হ'ল বজাৰৰ দিন আজি, বহুত মানুহ বজাৰ কৰিবলৈ আহিছে। কিমান মানুহ যাই আছে, আৰু মই ৰাইট চাইডেদি যাম ডাইৰেক্ট। চ' তামাম মানুহ দেখি আজি দেখোন। আৰু ইয়াতে তেল বিক্ৰী কৰা হয়। এই কেইদিনমান পিছত আৰু এইবিলাক তেল বিক্ৰী কৰা নহ'ব। তেল ডিপুটো হৈ আছে আমাৰ ইয়াত, আৰু এইটো হ'ল বাছ ষ্টেচন। আৰু এইটো দেখা পাই আছোঁ, আৰু এইটো হ'ল ৰেষ্টুৰেণ্ট। তো এইটো নূৰ হোটেল বুলি কোৱা হয়। তলতো আছে আৰু ওপৰতো আছে, আৰু কুঁহিয়াৰ বিক্ৰী কৰি আছে ইয়াত। আৰু এই বাওঁফালে এইটো ATM আছে, ইয়াত ATM পাব। চ' আমি যাই আছোঁ এতিয়া। আৰু এইটো হ'ল CSP, ইয়াতো এটা বেংক আছে, ষ্টেট বেংক অফ ইণ্ডিয়া। চ' ডাইৰেক্ট এতিয়া যাম। আৰু ইয়াত গাড়ীৰ শ্ব'ৰুম আৰু ডিলাৰ, ইয়াত বাইকৰ ডিলাৰ আছে আৰু গেৰেজ আছে। চ' এইটো হ'ল হন্তলি মেডিকেল, চৰকাৰী মেডিকেল হয় এইটো। বহুত মানুহ আহিছে আজি দেখোন, তামাম মানুহ হৈছে। চ' চাই থাকক ভিডিঅ'টো, চাই থাকক। ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ আছে, তো ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকিব। আৰু এতিয়া স্কুলখন ছুটি হৈছে, বহুত মানুহ যাই আছে ঘৰত। স্কুল ছুটি হৈছে। Over the edge, feel like I'm floating. বাইকের শোরুম পাই গেলো, আৰু এটা বাইকৰ শোরুম পাই গেলো। এইটো হ'ল শহীদুলৰ বাইকৰ শোরুম। I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all. থানা পালো, এইটো হ'ল থানা। পাই গেলো ইতিমধ্যে আমি। সো গাইজ, আমি আহি ইতিমধ্যে ব্ৰিজ পালোঁ হন্তলি বজাৰ ফালে। আৰু এতিয়া ফাইনেলি আমি যাম, এইটো তেল ডিপুত যাম।
bridge that keeps us. I'm here and I'm fearless. Exaggerated, that's what you assume. The story's over now, I must conclude. I am conflicted, watching where I step still, hanging in the balance, not the life I want to. তো পাই গেলো, এইটো হ'ল তেল ডিপু। আহিলোঁ আমি ইয়াত, তো দেখা পাই আছোঁ আৰু সুধিম বহুতকেইটা বহুত বস্তু শুনা পাব আৰু দেখা পাব, তো দেখাম আপোনালোকক। দোস্তো, তো ফাইনেলি আমি আহি পালোঁ, এইটো হ'ল তেল ডিপু, কুন্তলি বজাৰৰ তেল ডিপু হয় এইটো। আৰু এইটো মেচিন ইয়াত বহাইছে, আৰু এইটো মেচিন আৰু এটা মেচিন আছে, আৰু বহুত মেচিন আছে বাৰু। কিমান চাম, চবকেইটা চাই আছোঁ আৰু এটা কৈ চব চাম। তো এইটো হ'ল বাউণ্ডাৰী হয়, ৱাল, আৰু এইটো ৰুম, আৰু মিস্ত্ৰীবিলাকে কাম কৰি আছে ইয়াত। সুধি দোস্ত, তো আৰু কিমান দিন লাগিব? মিস্ত্ৰী কাম কৰি আছে, মিস্ত্ৰীৰ লগত সুধি লওঁ কিমান দিন লাগিব। দাদু, আৰু কিমান দিন লাগিব এইটো কাম ডেলিভাৰী হওঁতে? একমাহ লাগিব। অঁ ঠিক আছে বাৰু, একমাহ লাগিব বোলে। চ' আহিব তেল ডিপুত তেল ভৰাবলৈ। চ' কাম কৰি আছে, পূৰা ইমাৰ্জেঞ্চি কাম কৰি আছে। একমাহ ভিতৰতে কামটো ক্লিয়াৰ হৈ যাব আৰু তেল পাম ইয়াত। কি এনজয় লাগি আছে বাৰু, তেল ভৰাম, ইয়াৰ পৰা তেল ভৰাম। আৰু এইটো দুটা মেচিন বহাইছে আৰু বহুত বাউণ্ডাৰী হয়। চ'